মোৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ধুনীয়া জাগা এটাত লৈ যাম য'ত আছে কামেশ্বৰী মন্দিৰ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মন্দিৰটো বহুত পুৰণি মন্দিৰ হয়। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব মন্দিৰটো ক'ত আছে। চলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি কামেশ্বৰ মন্দিৰ আহি পালোঁ। এতিয়া কামেশ্বৰ মন্দিৰৰ পৰা মানে উঠি যাওঁ। এতিয়া চিৰি আছে বহুত ইয়াতো, কিন্তু হৰিষী মন্দিৰ আছে ওখ চিৰি নহয়, ইয়াতে চাপৰ চিৰি একদম বৰলৈ উঠি যায়। আপোনালোকক মই দেখাই আছোঁ। মন্দিৰটো অলপ ওপৰত উঠিব লাগে, মানে অলপ পাহাৰৰ ওপৰত আছে ন মন্দিৰটো। অলপ উঠোতে ভাগত ধৰে, উঠিব লাগে অলপ মন্দিৰটো ওপৰলৈ। মই ওপৰৰ ফালে যাই আনি দেখাই আছোঁ আপোনালোকক। আৰু ইয়াৰ পৰা চাবৰ তলৰ ফালে কিমান চিৰি আছে একদম, বেছি দূৰ নাই আৰু মন্দিৰটো পালোঁ। ইয়াৰ পৰা চাবলৈ আপোনালোকে মন্দিৰটো পালোঁ। ইয়াতে ডাঙৰ ডাঙৰ গছ আছে, মন্দিৰটোৰ কাষতে ডাঙৰ ডাঙৰ গছজোপা আছে। আৰু সেইটো মন্দিৰটো আপোনালোকক যাই মই দেখাই আছোঁ ওপৰৰ ফালে যাই এনে। চাইনবোৰ্ডখনত লিখা আছে শ্ৰী শ্ৰী কামেশ্বৰ মন্দিৰ। জলকচোন ওপৰৰ ফালে উঠি যায় কি কি আছে চাওক। মন্দিৰটো চাওক, এইটো মন্দিৰ। আৰু ইয়াৰ পৰা আপোনালোকে তলৰ ফালে চাওক, গোটেই হাজোখনে দেখা পায় ইয়াৰ পৰাই। তলৰ ফালে চাওক, মই অলপ আগত যাই দেখাই দি আছোঁ আপোনালোকক। এই চাওক, ইয়াৰ পৰাই গোটেই হাজোখনে দেখা পায় ইয়াৰ পৰাই। মন্দিৰটোৰ কেইটামান আপোনালোকে শ্বট চাই লওক, আপোনালোকে কেনেকুৱা লাগিছে মই দেখাই আছোঁ আপোনালোকক। শ্বট কেইটামান চাই লওক। কাষত আহিলে জিৰণি চৰা আছে, ইয়াতে আহিলে ইয়াতে বহিব পাৰিব, জিৰণি চৰা আছে। আৰু কাষত একদম ধুনীয়া বতাহ দি আছে। আৰু একদম মানে মন্দিৰটো মানে এনেকুৱা মানে জেগাত আছে, মানে পাহাৰৰ ওপৰত মানে হাই ওলাই মানে একো নাই, মানে শব্দটো নাপায়, খালি বতাহৰ শব্দ পাব ইয়াতে আহিলে। আৰু ইয়াতেতো হাজোত ইমান মন্দিৰ আছে, আহিলে কোনো 2-3 দিনটো লাগিবই মানে ঘূৰাওঁতে মানে ইমানটা মন্দিৰ আছে। মানে এতিয়াতো আমিতো 4টা মন্দিৰত গ'লোঁ। মাধৱ মন্দিৰ, তাৰপিছত গ'লোঁ কমলেশ্বৰী মন্দিৰত আহিছোঁ এতিয়া। আৰু গৈছিলোঁ এইমাত্ৰ এইটো মন্দিৰটো কি আছিল নামটো মই পাহৰিলোঁ। আৰু ভীমচৰিয়াত গ'লোঁ। আৰু এইটো কেটা টেম্পলত গ'লোঁ, কেটা টেম্পল আছিল, সেইটো মন্দিৰৰ পৰা আহিলোঁ এইমাত্ৰ। আৰু চাওঁ আপোনালোকক কিমান মন্দিৰ দেখাব পাৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ পৰা জাগাটো কি একদম ডাঙৰ ডাঙৰ শিল আছে, একদম এনেকুৱা জেগাত আছে মন্দিৰটোৰ পৰা গোটেই ভিউ পইণ্টটো দেখা পায় একদম। এইফালে পথাৰে একদম গোটেই চাওঁ একদম। আৰু এইফালে পুৰা জংঘল একদম, গছে এইফালে একদম। আৰু মন্দিৰটো সেইটো মন্দিৰটো পাহাৰৰ ওপৰত আছে, অলপ উঠি আহিব লাগিব মন্দিৰটো আহিলে। আৰু আপোনালোকে শিলটো চাওক, এনেকুৱা ডেঞ্জাৰাছ জেগাত আছে, যদি এনেকুৱা কেতিয়াও কাষত নাযাব ফটো উঠিবৰ কাৰণে। যদি যায় তলত একদম ডেড, একদম তলত আছে একদম। ইয়াৰ পৰাতো কমেও 200 ফুটমান হ'ব তলত। আৰু এটা কথা কওঁ, কামেশ্বৰী মন্দিৰত আহিলে আপোনালোকে এইফালে গাড়ীও আনিব পাৰিব, বাইক আনাৰ ৰাস্তা এটা আছে। আৰু ইফালে আহিলে আপোনালোকে চিৰি দি উঠি আহিব লাগিব। পিছফালে ৰাস্তা এটা আছে, আৰু আগফালে ইফালে আহিলে কিন্তু চিৰি দি উঠি আহিব লাগিব ইফালে। আৰু যদি গাড়ী লৈ আপোনালোকে ইফালে আহিব লাগিব, গাড়ী লৈ আহিব পাৰিব। ৰাস্তাটো আগেদি আছে। আমি গম পোৱা নাছিলোঁ, আমি মানে চিৰি উঠি আহিলোঁ, মানে গাড়ী আনিব নোৱাৰি বুলি ভাবিছিলোঁ। ওপৰতে উঠি আহি গম পালোঁ মানে গাড়ী আনিব পাৰি আছে চব। গাড়ী উঠি আহি পেলি আমি কামেশ্বৰী মন্দিৰৰ পৰা নামি যাই আছোঁ। এতিয়া বেলেগ এটা মন্দিৰত যাম। এতিয়াও ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আপোনালোকে চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব।